দেখিছোঁ লকডাউনৰ সময়ৰ কাৰণে আমি নিজৰ গাঁঠিৰ ধন ভাঙি আমি বহু সংখ্যক মাছ জীয়াইছিলোঁ আৰু আমি আজি ৰাতিপুৱা প্ৰত্যক্ষ কৰিছোঁ যে আমাৰ মাছখিনি গোটেইখিনি উপঙি গৈছে আৰু আমাৰ যে এটা লষ্ট হ'ব সেইটো আমি নিশ্চিত হৈ পৰিছোঁ। আমি সন্দেহ কৰিছোঁ যে কোনোবা দুষ্ট চক্ৰই আমাৰ এই পুখুৰীত হয়তো বিষ ঢালি দিছে আৰু বিষ ঢলাৰ কাৰণে আমাৰ মাছখিনি উপঙি পৰিছে। যদি এই কোনোবাই বিষ ঢালিছেও সেই প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ যে আপোনালোকে তেওঁ এটা উচিত তদন্ত আমাক বিচাৰ কৰি দিব লাগে আৰু লগতে অসম চৰকাৰৰ মীন বিভাগকো আমি অনুৰোধ জনাইছোঁ যে আমি পুখুৰীত যিখিনি বাকী মাছ আছে সেইখিনি আমাৰ এটা চিকিৎসা প্ৰদান কৰি আমাক উপকৃত কৰিব